Everyone, welcome to my new video. So মই এনেও আজি ঘৰত আছোঁ আৰু মই ঘৰতে কি কৰিম তাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু আমাৰ ইয়াত দি আছে বৰষুণ। এয়া কুকুৰাই চাউল খাই আছে আৰু এয়া খোৱা চ' কালি মোৰ পৰীক্ষা এটা আছিলে আৰু মেমে এটা ৰিজাল্ট দিছে, মানে ৰিজাল্ট টাইপ নহয়, মাৰ্ক দিয়া নাই, কেনেকুৱা কৰিছোঁ সেইটো দিছে। মোক দিছে গুড ইম্প্ৰুভ ইয়ৰ হেণ্ড ৰাইটিং, মোৰ হেণ্ড ৰাইটিংটো ইম্প্ৰুভ কৰিবলৈ কৈছে আৰু মোক গোটেইকেইটা প্ৰশ্ন শুদ্ধ হৈছে বুলি কৈছে, মানে গুড বুলি তেতিয়া শুদ্ধই হ'ব পাৰে গোটেইকেইটা। চ' এয়া উল্টা দেখিছে হ'লে হা। আকৌ আজিও টেষ্ট এটা আছে হিন্দীত, সেইকেইটা মুখস্থ কৰিব লাগিব নহয়। এতিয়া আমি অকণমান বাহিৰৰ পৰা আহোঁগৈ, বাহিৰৰ পৰা ইয়াত এল'ভেৰা আছে, এল'ভেৰা চব কেনেকুৱা হৈ আছে। ৰেইনি ছিজনতো এনেকুৱাই ৰেইন এইবাৰহে মোৰ লাগিছে যেন বৰষুণ দিয়ক আৰু পুখুৰীত বহুত পানী বাঢ়িলে। আগত হেৰি বস্তু এইজোপা হয় অৰ্জুন গছ, আমাৰ তাতো সেইজোপা দেখিছে নাই, এই অৰ্জুন গছ। আৰু বৌয়ে ছাগলীক নহয় কুকুৰক দুচাটমান দিয়েগৈ, কিন্তু বৰ অশান্তি কৰি থাকে। তেতিয়ালৈকে আমি কলিক খবৰটো লৈ আহোঁ কলি কেনেকুৱা। আৰু এয়া আমাৰ ছাগলী পাৰ্টি আহিছে, ছাগলী পাৰ্টি পুহি কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু কেনেকুৱা লাগিব? বৰ উজু কাম নে? কষ্ট কাম, উজু নহয়। কষ্ট কাম হয় নাই? কষ্ট কাম। আমাৰ বৌ ছাগলী পাৰ্টি ভাগ বৰ ক্ষীণ আৰু হৈয়া হাল বালে আমাৰ ইয়াত। কামিনীয়ে দিছে ভাল কৰিছে দেই, কামিনীয়ে দিলে। এতিয়া কামিনীকে খেদিছেচোন সি। কামিনী এই ভাগ হয় আম, এয়া এজোপা, দুজোপা, তিনিজোপা, চাৰিজোপা। চ' এতিয়া আমাৰ বৌয়ে ক'ব কোনজোপা কি আম। আপুনি যে কৈছিলে নামটো সুধিনে মোক, সেন্দুৰী। সেন্দুৰী আম, তাৰপিছত পটাগুটিয়া আম, তাৰপিছত আৰু তিলিকি আম। তিলিকি আম আৰু 4 নম্বৰজোপা সেন্দুৰী নহয়, মাজৰজোপাহে সেন্দুৰী। এয়া হ'ল সেন্দুৰী আম, এইজোপাৰ সেন্দুৰী আম, এই মাজৰজোপাৰ পটাগুটিয়া নে কি, তাৰপিছত এইজোপা তিলিকি আম আৰু লাষ্টত এইজোপা সেন্দুৰী আম। তেতিয়া ইয়াৰ আমকেইটাহে খাবলৈ ভাল লাগিব, যে ডাঙৰ বহুত। এতিয়া লাগিছে দুটা আৰু এই পুখুৰীত পৰে, প্ৰব্লেম সেইটো। চ' আমাৰ হাঁহ কলিব এইয়া। চ' মই এটা নতুনকৈ শিকিছোঁ আই অপশ্যন, ওপৰত আই বাটন এটা থাকিব, আই বাটনটোত ক্লিক কৰিব, তেতিয়া সেইটোত ৰিলেটেড ভিডিঅ' এটা আৰু এটা পাব। চ' মই এতিয়া দিম আমাৰ বৌ যেন ওলাইছিলে কটিকুচীয়া নামঘৰৰ এই যোগানৰ দিনা, সেই ভিডিঅ'টো আই বাটনত ক্লিক কৰি আপোনালোকে চাব পাৰিব। আৰু দুটা ভিডিঅ' যোনটো মই ঘৰত বনাইছিলোঁ, ইণ্ডিয়া ভাৰ্চেছ USA, আৰু এটা আছিলে কি আছিলে, ইণ্ডিয়ান ফ্লেগ। চ' সেই দুটা মই লাষ্টত দি দিম। চ' বাই। আজি ভিডিঅ'টো মই ইয়াতে এণ্ডিং কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, যদি শ্বেয়াৰ কৰা নাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মইতো এনেকুৱা টাইপৰ প্ৰথম ভিডিঅ' বনাইছোঁ,
কমেণ্ট কৰি ক'ব যে এইটো ভাল হ'ল নে নহ'ল। চ' বাই বাই। বৰ বোকা ৰাস্তা দেই, ভিডিঅ'টো কৰিবলৈ ভালেতো আহিলোঁ, হ'ব কি এতিয়া।